কৰ্মকৰ্তাসকলে তেওঁলোকৰ বাপ দেউতাকৰ পইচাখিনি গ্ৰাহকসকলক দি আছে এনেকুৱা এটা মানে মনোভাৱ তেওঁলোকৰ এনেকুৱা এটা লেভেলত থাকে যে তেওঁলোকে নিজৰ পকেটৰ পইচাখিনি সাধাৰণ ৰাইজক দি আছে, ভগাইখিনি দি আছে এনেকুৱা লাগে। নমস্কাৰ, আজি আপোনালোকৰ লগত এটা দৰকাৰী কথা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। একেবাৰে বহুত দৰকাৰী কথা, প্ৰায় আপোনালোকৰ লগত এনেকুৱা ঘটনা ঘটি থাকে, এনেকুৱা এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। গতিকে মই ৰিকুৱেষ্ট কৰিম সকলোকে যে ভিডিঅ'টো একেবাৰে মনোযোগৰ সৈতে সম্পূৰ্ণভাৱে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব, যাতে আজি বিৰাট এটা দৰকাৰী কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া প্ৰথম কথা হ'ল যে কি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ, যে আমি কেতিয়াবা বেংকত সোমাই যাওঁ, কেতিয়াবা বেংকত সোমাই যোৱাৰ লগে লগে কি আমি কিছুমান ৰুলছ দেখিবলৈ পাওঁ যে বেংকৰ ভিতৰত এনেকুৱা কিছুমান এটা বেনাৰ থাকে, তাতে এটা লিষ্ট আছে, তাত ধুনীয়াকৈ ৰুলছ কেইটামান লিখা থাকে যে বেংকৰ মানে কৰ্মকৰ্তাসকলৰ লগত যদি কোনোবা গ্ৰাহকে বা দুৰ্ব্যৱহাৰ কৰে নাইবা বেয়া আচৰণ কৰে, দুৰ্ব্যৱহাৰ কৰিবলৈ তেওঁলোকৰ বিশেষ শাস্তি দিব বা বিশেষ জৰিমনা কৰা হ'ব, এনেকুৱা কিছুমান এটা লিমিট থাকে, পইচাখিনি ইমান ধৰি দিয়া থাকে, আকৌ কিছুমান আইনগত ব্যৱস্থা লোৱা হ'ব, এনেকুৱা কিছুমান ৰুলছ লিখা থাকে। এতিয়া কথা হ'ল ৰুলছবোৰ আছে বহুত ভাল কথা, ধুনীয়া যে ৰুলছ এটা থাকিব লাগে যাতে বেংকৰ কৰ্মকৰ্তাসকলৰ লগতে যাতে বেয়া আচৰণ কৰিব নোৱাৰে, এতিয়া সেইটো বাৰু ভাল। কিন্তু এতিয়া কথা হ'ল যে কিছুমান ৰুলছ সাধাৰণ ৰাইজৰ বাবে ৰাখিব লাগিছিলে, মোৰ মতে। কিয় ৰাখিব লাগিছিলে যে কিছুমান বেংকৰ কৰ্মকৰ্তা আছে, সকলো বেংকৰ বাৰু নহয়, কিছুমান বেংকৰ কৰ্মকৰ্তা আছে এনেকুৱা যে গ্ৰাহকৰ লগত এনেকুৱা এটা ব্যৱহাৰ কৰে, তেওঁলোকক কুকুৰৰ নিচিনাই ব্যৱহাৰ কৰে। সকলো বেংকৰ বাৰু নহয়, কিছুমান বেংকৰ মানে কৰ্মকৰ্তা আছে এনেকুৱা যে বেংকৰ সোমালে গ্ৰাহকসকলে এনেকুৱা লাগে যে বেংকৰ কৰ্মকৰ্তাসকলে তেওঁলোকৰ বাপ দেউতাকৰ পইচাখিনি গ্ৰাহকসকলক দি আছে, এনেকুৱা এটা মানে মনোভাৱ তেওঁলোকৰ এনেকুৱা এটা লেভেলত থাকে যে তেওঁলোকে নিজৰ পকেটৰ পইচাখিনি সাধাৰণ ৰাইজক দি আছে, ভগাইখিনি দি আছে এনেকুৱা লাগে। সকলো বেংকৰ বাৰু কোৱা নাই, সকলো বেংকৰ কৰ্মকৰ্তা একে নহয়, কিন্তু এতিয়া কথা হ'ল যে বেংকৰ কিছুমান কৰ্মকৰ্তাক যেতিয়া ট্ৰেইনিং দিয়া হয় যে বেংকত কেনেকৈ কাম কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, তেতিয়া তেওঁলোকক এটা বস্তু ট্ৰেইনিং এটা দিয়া উচিত যে তেওঁলোকৰ নীতি শিক্ষাটো দিয়া উচিত যে সাধাৰণ গ্ৰাহকৰ লগত বা মানে পাব্লিকৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কেনেকৈ কথা ক'ব লাগে, সেইবোৰ বস্তু তেওঁলোকক ট্ৰেইনিং এটা দিব লাগে। কাৰণ কি আছে যে সাধাৰণ পাব্লিক ইমান বেংকত ইমান এটা পৰিস্থিতি আপোনালোকে দেখিবলৈ পাব যে কোনোবাৰ লগত এনেকুৱা ঘটনা ঘটিছে, কমেণ্ট বক্সত জনাব, যেনেকুৱা মানে বেংকত সোমালে ইমান মানুহ ৰখি আছে, ইমান মানুহ বহি আছে, তেওঁলোকৰ একো গুৰুত্ব নাই, কোনো ৰেছপন্স দিয়া নাই। এতিয়া কথা হ'ল যে বেংকৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোককতো সাধাৰণ ৰাইজৰ বাবেহে দিয়া হৈছে, পাব্লিকৰ বাবে চাকৰি দিয়া হৈছে, তেওঁলোকক এনে বহি বহি খাবলৈহে চাকৰিটো দিয়া নাই যে পেট পুহিব লাগে। এনেকুৱা এটা দুৰ্ব্যৱহাৰ পাব্লিকৰ লগত কৰিবলৈ দেখিবলৈ পোৱা যায়। দিনটো এনেকুৱা লাইনত থিয় কৰাই থৈ দিব, মানে বহু মহিলা মানুহ আছে বা পুৰুষ মানুহ আছে বহি থাকিব বেংকৰ ভিতৰত, কি কৰি থাকিব, তেওঁলোকৰ একো ৰেছপন্স নাই, লাইনত থৈ দিব। আকৌ কিছুমান সময়ত কৈ দিব যে আমি এতিয়া লাঞ্চ কৰিবলৈ যাম, আমাৰ এতিয়া লাঞ্চ কৰাৰ সময় হৈছে, এতিয়া আপোনালোকে নাহিব, মানে আধা ঘণ্টা বা 20 মিনিট বা এঘণ্টামান পিছত আহিব, তেতিয়া কামখিনি কৰাই দিম, ঠিক আছে। কিন্তু নাই, মানুহ ইমান ঢেৰ আছে, তেওঁলোকৰ একো গুৰুত্ব নাই, ৰেছপন্স একো দিয়া নাই। এইবোৰ বস্তু কি কৰিব লাগে, এটা চেঞ্জ হ'ব লাগে। কাৰণ পাব্লিকৰ বাবে এটা ৰুলছ এটা থাকিব লাগে যে যদি বেংকৰ মানে কৰ্মকৰ্তাসকলে যদি সাধাৰণ ৰাইজৰ লগত বা সাধাৰণ পাব্লিকৰ লগত যদি দুৰ্ব্যৱহাৰ কৰিব লাগে, তাৰ এটা বিধি ব্যৱস্থা ল'ব লাগিব বা আইনগত এটা ব্যৱস্থা ল'ব লাগিব, সেইটো এটা ৰুলছ থাকিব লাগে। এতিয়া আপুনি কি ভাবে, আপোনাৰ মতামতখিনি কমেণ্ট বক্সত জনাব, আৰু এনেকুৱা ঘটনা আপোনাৰ লগত হৈছে নেকি আপুনি কমেণ্ট বক্সত জনাব পাৰে। আৰু সকলোকে যদি ভিডিঅ'টো যদি দৰকাৰী বুলি ভাবে, সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ঠিক আছে, সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব।